নমস্কাৰ প্ৰিয় বন্ধু কেনে আছে আপোনালোক আশা কৰিছো সকলোবোৰ নিশ্চয় ভালে আছে আৰু মোৰ মনটো খুব ভাল লাগি আছে কিহৰ কাৰণে গমটো পাইছে চাগে কাৰণ জোৱা ভিডিও কেইটাত আপোনালোকে ইমান ধুনীয়াকৈ সাপোৰ্ট দিছে ইমান ধুনীয়াকৈ মৰম দিছে গতিকে মনটো ভাল নলগাৰ কোনো কাৰণ নাই আৰু এটাই আশা কৰিছো আগন্তুক সময়ত মই যিবোৰ ভিডিও দি যাম যিবোৰ ভিডিও আপলোড কৰি যাম সেই ভিডিওবোৰত আপোনালোকে সাপোৰ্ট কৰি যাব মৰম দি যাব বুলি আশা কৰিছো আৰু যদি কিবা ভুল হয় তেতিয়াহলে ভুলটো আঙুলিয়ে দিবৰ কাৰণে একেবাৰে নাপাহৰিব যিহেতু মই এই চেনেলটোত কবিতা কাহিনীবোৰ ইত্যাদিবোৰ আপলোড দি থাকো যদি আপোনালোকৰ মাজৰ কোনোবাই কবিতা কাহিনী ইত্যাদিবোৰ লিখে তেতিয়াহলে মোলৈ পঠিয়াবৰ কাৰণে কিন্তু একেবাৰে নাপাহৰিব আৰু মোলৈ কবিতা কাহিনী পঠিয়াবলৈ কি কৰিব লাগে জানেনে তলৰ যিটো ডেসক্ৰিপচন বক্স আছে তাত গৈ চেক কৰিব তাত মোৰ ফেসবুকৰ যিটো লিংক আছে ফেসবুকৰ লিংকটো দিয়া আছে তাত গৈ ক্লিক কৰি আপোনালোকে লিখা কবিতা কাহিনী সকলোবোৰ মোলৈ পঠিয়াব যদি আপোনালোকৰ কবিতা কাহিনীসমূহ প্ৰচাৰৰ যোগ্য হয় তেতিয়াহলে মই নিশ্চয় আমাৰ এই চেনেলটোৰ যোগে প্ৰচাৰ কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু আজি মই আপোনালোকক যিটো কবিতা পাঠ কৰি শুনাব বিচাৰিছো সেই কবিতাটো লিখিছে জিমি বৰাই যদিও কবিতাটো জিমি বৰাই লিখিছে কবিতাটো কিন্তু মোলৈ পঠিয়াইছে ৰশ্মি ভুঞাই মোৰ বান্ধৱী আৰু আজি বেছি পলম নকৰি আহক জিমি বৰাৰ এই কবিতাটো আপোনালোকক শুনাও যদি ভাল পায় বেয়া পায় তলত কমেন্ট বক্সত কমেন্ট কৰি জনাবৰ কাৰণে একেবাৰে নাপাহৰিব আৰু জিমি বৰাই কবিতাটোৰ শিৰোনাম দিছে যদি মোৰ মৃত্যু হয় তেতিয়া মোৰ মৃত্যুৰ খবৰ খুব সোনকালে মোৰ আপোন মানুহসকলৰ মাজত বিয়পি পৰিব প্ৰতিজন ঘনিষ্ঠ ব্যক্তিৰ ষ্টেটাছে শোকৰ চাপ পৰিব মৃত্যুৰ আগত কি আছিল কি নাছিল নাজানো কিন্তু মোৰ অনুপস্থিতিত সকলোৱে মোৰেই গুণ বখানিব কোনোবাই ফেসবুকতে লিখিব RIP ৰিপ কোনোবাই আকৌ মোৰ মৃত্যুৰ কাৰণ সুধিব পৰিয়ালৰ আপোন মানুহৰ মাজত মুখৰ মাত হেৰাব কিছুমানে মোক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব তাৰ পিছত মোৰ নিথৰ দেহটোৰ ওপৰত শুকান বাহ ফুটিব এনেদৰে সামাজিকভাৱে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব 24 ঘণ্টাৰ ভিতৰত হোৱাটছএপৰ ষ্টেটাছবোৰ নোহোৱা হৈ যাব ক্ৰমশ মই নামৰ ভাৱনাবোৰ নিশেষ হৈ যাব এইটোৱে আছিল জিমি বৰাৰ কবিতাটো শুনি আপোনালোকে কেনেকুৱা পালে জনাবৰ কাৰণে একেবাৰে নাপাহৰিব আৰু জিমি তোমালৈ বহুত ধন্যবাদ ইমান ধুনীয়া কবিতাবোৰ লিখাৰ কাৰণে আৰু আগন্তুক সময়ত এনেদৰে কবিতা লিখি যোৱা কবিতাসমূহ পাঠ কৰিব পাম বুলি আশা থাকিল আপোনালোকে কেনেকুৱা পাইছে জনাবৰ কাৰণে একেবাৰে নাপাহৰিব আৰু ভিডিওটো বেছি দীঘলীয়া নকৰো এই ভিডিওটোৰ পৰা মই ইমানতে বিদায় লৈছো নেক্সট আকৌ নতুন এটি ভিডিও কবিতা অথবা কাহিনীৰে আপোনালোকক লগ পাম তেতিয়ালৈকে নমস্কাৰ ধন্যবাদ